নমস্কাৰ, মোৰ চেনেল লিটিল কিড চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই আজি বনাম বুলি ভাবিছোঁ টেঙামৰা গুটিৰ জেলি। ভিডিঅ'টো আপোনালোকে নিশ্চয় চাই ভালেই পাব। তেনেহ'লে পলম নকৰি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। ইয়াৰ কাৰণে প্ৰথমতে মই আধা কেজি টেঙামৰা গুটি লৈছোঁ আৰু টেঙামৰা গুটিটো যিখিনি পাহি সেইখিনি মই এক্সট্ৰাকৈ উলিয়াই লৈছোঁ। আপোনালোকে এনেদৰে কেঁচাই কেঁচাই উলিয়াই ল'লে সুবিধা পাব, কিয়নো যদি গুটিৰ সৈতে বইল কৰা হয় তেতিয়া গুটিখিনি উলিয়াবলৈ বৰ দিগদাৰ হয়। এতিয়া এইখিনি মই গুচাই পাহিখিনি উলিয়াই লৈছোঁ, অকণমান ধুনীয়াকৈ ওলাই গ'ল। আৰু গেছত এটা মই চচপেন উঠাই লৈছোঁ এইখিনি বইল কৰিবৰ কাৰণে। ইয়াতে মই ডাঙৰ কাপেৰে ডেৰ কাপ পানী দি লৈছোঁ আৰু যিখিনি উলিয়াই থোৱা টেঙামৰা গুটিৰ পাহি সেই পাহিখিনি মই ইয়াতে বইল কৰিম। প্ৰায় 10 মিনিটমানৰ পাছত মোৰ এইখিনি বইল হৈ যাব। এয়া চাওক 10 মিনিট হৈ গ'ল আৰু চাওঁচোন ধুনীয়া হৈছে। এইখিনি মই এতিয়া ৰাখি দিম। ইয়াৰ পৰা মই যিখিনি ৰস ওলায় সেই ৰসখিনি মই এটা কাঁচৰ বাতিত চেকি ল'ম। আচলতে এইটো চেকিবৰ কাৰণে চেকনি লাগে। মোৰ চেকনিখন অকণমান সৰু হয়, সেইটো কাৰণে মই ফুটা থকা খৰাহী এটাই চেকি লৈছোঁ। অকণমান এডজাষ্ট কৰি ল'ব লগা হৈছে, অকণমান দিগদাৰ হৈছে। আৰু গোটেইখিনি ৰস পৰিবৰ কাৰণে মই এনেদৰে যিখিনি টেঙামৰা গুটি বইল কৰা সেইখিনি মই এনেকৈ চেপি গোটেইখিনি ৰস উলিয়াই লৈছোঁ। এতিয়া চাওক মোৰ এবাটি ৰস ওলাই গ'ল। এইখিনি মই এতিয়া পাক কৰিব লাগিব। ঠিক চচপেন এটা মই গেছৰ ওপৰত উঠাই দিছোঁ আৰু সেই ৰসখিনি মই ইয়াতে প্ৰায় আধা ঘণ্টা 25 মিনিটমান পাক কৰিব লাগিব। যিটো কাপেৰে মই পানী দিছিলোঁ সেইটো কাপেৰে একাপ ৰস ওলাইছে আৰু অকণমান বেছি ওলাইছে, কিয়নো ডেৰ কাপ পানী উতলি অলপ কমি গ'ল। সেইখিনি মই এতিয়া ইয়াতে দি দিম। আৰু যিটো কাপেৰে মই একাপ ৰস দিছোঁ আৰু সেইটো কাপেৰে একাপ মই চেনি দি দিম, কিয়নো চেনি আৰু ৰসটো সমানেই দিব লাগে। এইটো বহুত টেঙা, তেতিয়াহে বেলেঞ্চটো ঠিক হয়। আৰু যিখিনি ফেন ওলায় সেই ফেনখিনি কাটি দিছোঁ। ফেনখিনি থাকিলে জেলিটো দেখিবলৈ বেয়া হয়, ওপৰত এটা বগা চামনি পৰি যায়। এনেকৈ ফেনখিনি কাটিবলৈ আপোনালোকে নাপাহৰিব। এয়া চাওক প্ৰায় 20-25 মিনিট হৈ গ'ল, ডাঠ হৈ আহিছে আৰু কালাৰটো ইমান ধুনীয়া হৈছে। আৰু আপোনালোকে এইটো হৈছে নাই এনেদৰে এটা পৰীক্ষা কৰি চাব পাৰে। এটা কাঁচৰ বাতিত আপোনালোকে অলপ পানী ল'ব, তাতে 2 টোপালমান এনেকুৱা টেঙামৰাৰ পৰা যিটো আপোনালোকে জেলি বনাবলৈ লৈছে তাৰ 2-4 টোপাল দি দিব। যদি পানীৰ লগত মিলি যায় তেতিয়া এইটো ৰেডি নহয়, আৰু যদি পানীত মিলি নাযায় তেতিয়া আপোনালোকে জানিব এইটো বনাবৰ কাৰণে পাৰফেক্ট হৈছে। এতিয়া মোৰ এইখিনি প্ৰায় হৈ গ'ল, মই এতিয়া ৰাখি দিম। এয়া চাওক আঠা আঠা হৈছে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পাইছে কমেণ্ট কৰি জনাবচোন আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। একেবাৰে শেষত মই এচামুচ নেমুৰ ৰস দি দিছোঁ। এতিয়া মোৰ টেঙামৰা গুটিৰ জেলি প্ৰস্তুত হৈ গ'ল। মই এতিয়া কাঁচৰ এটা বৈয়ামত এইখিনি 4 ঘণ্টামানৰ কাৰণে সাঁফৰটো বন্ধ কৰি ৰাখি দিম। আৰু ওপৰৰ ফেনখিনি মই এতিয়া কাটি দিম, অকণমান ফেন থাকি গ'ল। এতিয়া 4 ঘণ্টা হৈ গ'ল। চাওক ইমান ধুনীয়া হৈছে, মোৰ ডাঠ হৈছে, কালাৰটো ইমান ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাব। এইটো ৰুটিৰ লগতো, ব্ৰেডৰ লগতো বা মেৰি বিস্কুটৰ লগতো এনেকৈ লগাই দুটা জাপি এনেকৈ খাব পাৰে, তেতিয়াও বহুত টেষ্টি হয় খাবলৈ। মোৰ চেনেললৈ যদি আপোনালোক নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।